বেহুৰ ভিতৰত প্ৰথম ষ্টেটাছটো কিন্তু ময়ূৰ দাই দিছে দেই। ময়ূৰ দাই দিছে প্ৰথম ষ্টেটাছটো ময়ূৰ দাই দিছে যিয়ে ল'ৰাজন প্ৰথম তেতিয়া মোক চিনি নাপায় সূত্ৰধাৰ পুৰস্কাৰ দিব নালাগিছিলে মানে পুৰস্কাৰ দিব নালাগিছিলে কিয় পালে সি কি নাচিছে মানে আৰু এতিয়াও বৰ্তমান দুজনমান ব্যক্তিয়ে এইটো কথা কৈছে মোৰ মই লগালগ সূত্ৰ নাচি ভাওনা শেষ কৰিছো শেষ কৰি আলু বস্তা গাড়ীখনত মই চুপাৰ নাপালো মৃদুস্ময় তোমাক মোৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ তোমাক প্ৰথমতে কোৱা তুমি এতিয়া কি কৰি আছা বৰ্তমান সময়ত মই তিনিচুকীয়া পলিটেকনিক কৰি আছো তাত মই চিভিল ইঞ্জিনিয়াৰিং কৰি আছা এতিয়া কোন ষান্মাসিক তুমি প্ৰথম বঢ়িয়া আৰু খুব সুন্দৰকৈ তুমি পঢ়াখিনি আগুৱাই লৈ গৈ আছা তাৰ লগে লগে তুমি সাংস্কৃতিক ক্ষেত্ৰতো ওতঃপ্ৰোতভাৱে জড়িত এজন যুৱক তোমাৰ এই সাংস্কৃতিক যাত্ৰা আৰু তোমাৰ বিদ্যাৰ্থিক দিশ দুইটা দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত তোমাৰ কিবা অসুবিধা হৈছে নে নাই অসুবিধা বুলি ক'বলৈ হলে কোনোবা খিনিত অসুবিধা হয় যিহেতু এতিয়া প্ৰতিযোগিতাবোৰ ভাওনা প্ৰতিযোগিতাবোৰ হৈ আছে আৰু বিভিন্ন দলসমূহত জড়িত হৈ আছো তেনেদৰে মানে কেতিয়াবা কিছুমান দলক নকৰো বুলি কৈ দিব নোৱাৰো আচলতে প্ৰতিযোগিতাবোৰ কৰি নিদিওঁ বুলি কৈ দিব নোৱাৰো বিশেষকে যিবোৰ ডেমো ভাওনাবোৰ হয় সেইবোৰ আচলতে মই কৰাই নাই প্ৰতিযোগিতাবোৰ কৰি আছো বৰ্তমান আৰু সেই পঢ়া ক্ষেত্ৰত লাগিহে মই এতিয়া ভাওনাবোৰ অলপ কমাইছে নহয় জানো আচলতে দুইটা সমানভাৱে লৈ যাবলৈ অকণমান অসুবিধা হয় এৰা ধৰাৰ মাজেৰে আগবাঢ়িব লাগিব তুমি তোমাৰ এই সাংস্কৃতিক যাত্ৰা তুমি ক'ৰ পৰা আৰম্ভ কৰিছা আচলতে সাংস্কৃতিক যাত্ৰা মই স্কুল নোযোৱাৰ পৰা সৰুৰ পৰাই আচলতে সাংস্কৃতিক যাত্ৰাটোত ক্ষেত্ৰত আছো জড়িত আছো আৰু সেই ক্ষেত্ৰত মানে আচলতে ঘৰৰ মানুহৰ পৰাহে মই সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়িছো সৰুতে আচলতে ঘৰতে গান গাই মাহঁতে গান গায় এনেকে গান চান গাই আচলতে তেনেকে আৰম্ভ কৰিছো লাহেকে সৰুতে বিহু প্ৰতিযোগিতাবোৰ হয় তুমি গানেৰে প্ৰথম আৰম্ভ কৰিছা নহয় জানো বিহু নাচ বিহুৰ কথা আমি পাতিম দেই নিশ্চয় পাতিম দৰ্শকসকলক জনাইছো মৃদুস্ময় খুব কম বয়সীয়া এজন শিল্পী মোতকৈ যথেষ্ট সৰু তথাপিতো তেওঁক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ এটাই মোৰ লক্ষ্য আৰু উদ্দেশ্য আছে আমাৰ বয়সত বহুত কম আমাৰ যুৱকে সাংস্কৃতিকভাৱে ইমান কাম কৰি আছে সাংস্কৃতিকভাৱে ইমান তেওঁলোক উৰ্বৰ বহু কাম কৰি আছে সেইসকলক যদি আমি প্ৰেৰণা যোগাওঁ সেইসকলক যদি আমি এনেদৰে তেওঁলোকৰ কৰ্মৰাজিৰ যদি চৰ্চা কৰোঁ তেওঁলোকে আগন্তুক দিনত আৰু আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা পায় সেই উদ্দেশ্যৰে আচলতে মই তোমাক মোৰ অতিথি কৰিলো তোমাক আগতো কৈছিলো আৰু মই তোমাৰ এদিন কাৰোবাৰ ভিডিঅ' এটাত দেখিছিলো মৃদুস্ময় সোণোৱালৰ ঘৰত পুৰস্কাৰ থবলৈ জেগা নাইকিয়া এটা অৱস্থা ইমান প্ৰাইজ মই তেতিয়া ভাবিছো আমি ইমান সময় মানে আমি সাংস্কৃতিক যাত্ৰাত যথেষ্ট কৰিছো তাৰ পাছতো আমাতকৈ তোমাৰ যথেষ্ট মানে সেই সন্মানখিনি বেছি আছে দেখি হলে মোৰ মানে তোমাৰ ঘৰলৈ এদিন যাম এইটো মোৰ ইচ্ছা আছে তোমাৰ ঘৰত গৈ সেই বস্তুখিনি এবাৰ ভালকৈ চাম এইখিনিতো তুমি গোটাওতে যথেষ্ট কষ্ট আৰু সাধনাৰ প্ৰয়োজন হৈছে বহুত কষ্ট আচলতে সৰুৰ পৰাই প্ৰতিযোগিতাত ঘৰৰ পৰা উঠাই দিলে প্ৰতিযোগিতা মঞ্চত প্ৰথম নিচুকনিৰ পৰা আৰম্ভ হৈছে আগতে যেতিয়া পাওঁ উদগনি বঁটাটো যেতিয়া দিয়ে অকল চাৰ্টিফিকেট এখন দিয়ে আগতে পইচাটো দিয়াই নাছিলে পইচাটো খুব মই এতিয়া 2016-17 চনমানৰ পৰাহে পইচা দিয়া আৰম্ভ হৈছে বা তেতিয়াৰ পৰাহে পইচা পাইছো প্ৰতিযোগিতাবোৰত আগতে এখন চাৰ্টিফিকেট দিয়ে বা এটা সৰু সৰু ট্ৰফি দিয়ে আচলতে তাতে বহুত সুখী আছিলো আৰু বিহু কৰিছিলো প্ৰথম বিহুৰ পৰা আৰম্ভ কৰিছো আগতে ঘৰতে মোৰ এগৰাকী মাহী আছিলে মাহী বৰ্তমান সময়ত বাৰু ঢুকালে মাহীয়ে মোক নাচিবলৈ শিকাইছিলে বিহু নাচিবলৈ শিকাইছিলে বিহু নাচিলো তাৰপা লাহেকে ঘৰৰ ওচৰৰ মঞ্চৰ পৰা আৰম্ভ কৰিলো বিহু নচোৱালে তাত প্ৰাইজ পালো তাৰপা লাহেকে মায়ে আগতে মায়ে বিহু চিহু মাও কৰিছিলে মায়ে মোক লাহেকে বিহু গীত শিকালে তাৰপা বিহু গীত শিকালে বিহু যিবোৰ আপোনাৰ হেৰি প্ৰতিযোগিতা হয় বিহু গীত প্ৰতিযোগিতা হয় ঢোল বাদন গগনা বাদন তেনেকে হয় তাৰপা গগনা বজাবলৈ শিকালে মায়ে শিকাইছে দেই মায়ে গগনা বজাবলৈ শিকালে বা তেনেদৰে প্ৰতিযোগিতা মঞ্চত গলো বা লাহে লাহে উদগনিৰ পৰা তৃতীয় স্থান পালো তৃতীয় স্থানৰ পৰা দ্বিতীয় পৰা প্ৰথম তেনেকৈ 2009 চনৰ পৰা আছে মানে মোৰ যিবোৰ ট্ৰফি আছে যিবোৰ মানে মানপত্ৰবোৰ আছে এইবোৰ মানে 9 চনৰ পৰা আছে
লাহেকে সেনেকে পাই 2018 চনত মোৰ ভৰিটো ভাঙিলে। ভৰি ভাঙিছিলে? ভৰি ভাঙিছিলে। এতিয়াও লোহাৰ সোমাই আছে ভৰিত। তাৰপা 2018 চনৰ 9 এপ্ৰিলত মোৰ ভৰিটো ভাঙিলে। তাৰপা মই মেডিকেলৰ পৰা আহিছিলো আচলতে। তাৰপিছত ভৰিটো ভাঙি মেলি সেই বছৰটো বিহু কৰা নহ'ল। তাৰপিছত আকৌ লকডাউন আহি গ'ল। লকডাউন হ'ল, লকডাউনৰ পিছত তেনেকে কৰা নহ'লে। তাৰ লকডাউনৰ পিছত বিহু যেতিয়া হৈছিলে তেতিয়া 2খনমান কৰিলো আৰু। তাৰপিছত বৰ্তমান সময়ত হুঁচৰি দলত নিমন্ত্ৰণ জনালে, হুঁচৰিত আছিলো। তাৰপিছত এই 2 বছৰ 2023 আৰু 24 এই 2 বছৰ মই 24 আৰু 25 এই 2 বছৰ মই বিহুৱতী দুগৰাকীৰ লগত আছিলো। বিহুৱতী নাছিলো, তেনেকে বিহু চৰ্চা কৰি আছো। তোমাৰ কণ্ঠটো খুব ভাল, মানুহে কয়, নিশ্চয় তুমি শুনিছা। তুমি তোমাৰ কণ্ঠৰ ওপৰত কিমান বিশ্বাসী? কণ্ঠৰ ওপৰত মই যথেষ্ট বিশ্বাসী মানে কণ্ঠৰ যতন লোৱা নে? নাই, সেইটো খুব বেয়া কাম কৰিছা তুমি। নাই চোৱা, সকলোৰে একো কণ্ঠ নাথাকে, সকলোৰে একোটা ভাল কণ্ঠ নাথাকে। এতিয়া মোৰ কণ্ঠ নাই, মই গাব নোৱাৰো। তোমাক এটা ইমান ধুনীয়া কণ্ঠ দিছে, বাকী তোমাৰ গোটেইখিনি আছে, অভিনয়, নাচ, গোটেইখিনি আছে। তাৰ লগে লগে তুমি অতি ভাগ্যৱান, তোমাৰ এটা সুন্দৰ কণ্ঠ আছে। আমাৰ শিল্পীসকলৰ কি হয়, ঈশ্বৰ প্ৰদত্ত বা সাধনাৰ পৰা পোৱা এটা বস্তু আমি ব্যৱহাৰ কৰিব নাজানি কেতিয়াবা তাক অপমৃত্যুৰ দিশলৈ ঠেলি দিয়া হয়। মই আশা কৰিছো এই অনুষ্ঠানৰ মাজেৰে সামাজিকভাৱে তুমি তোমাৰ কণ্ঠৰ যতন ল'বা আৰু কথা কমকৈ পাতিবা। এইকাৰণে কৈছো, গান গোৱা মানুহে কণ্ঠক অকণমান ৰেষ্ট দিব লাগে। যিহেতু গোৱা সময় তোমাৰ সাংস্কৃতিক বিভিন্ন অনুষ্ঠান থাকে, তাৰ মাজতে তুমি য'ত ত'ত ঘূৰি ফুৰিব লগা হয়। যেতিয়া কণ্ঠটোত যিমানে প্ৰেছাৰ পৰে, তেতিয়াই অকণমান মাতৰ গণ্ডগোল আহি যায়, নহয় জানো? মই তোমাক যেতিয়া প্ৰথম লগ পাইছিলো, তোমাক মই দুহাৰত লগ পাইছিলো, গায়ন কৰিছিলা। তেতিয়া মই প্ৰথমতে দেখিছো কোনোবাই গায়ন কৰিছে, ইমান ধুনীয়া ল'ৰা গাইছে ই। তাৰপিছত তুমি নাৰদ কৰিছা, নাৰদৰ চৰিত্ৰ কৰিছা। তেতিয়া তোমাৰ যিটো কণ্ঠ আছিলে এতিয়া নাই। স্বীকাৰ কৰা? সেইটো মই স্পষ্টকৈ কৈছো, তোমাৰ ইয়াৰ কণ্ঠ বহুত ভাল আছিলে। কিন্তু এতিয়া অত্যাধিক টোপনি ক্ষতি, অত্যাধিক মানে জাৰ্ণি ইফালৰ পৰা ইফালে কৰি ফুৰা। বিশেষকে বিহুৰ যেতিয়াৰ পৰা মানে হুঁচৰিত গলো, হুঁচৰিত যোৱাৰ পৰা মানে মোৰ কণ্ঠটো এইদৰে মানে অলপ বেয়া, অকণমান ভগা নিচিনা হ'ল তোমাৰ মাতটো, নহয় জানো? মই আশা কৰিছো তুমি অকণমান খোৱা বোৱাৰ ক্ষেত্ৰত গৰম পানী খাবা, বাকী যি যতন ল'ব লাগে সেই যতনখিনি ল'বা। কাৰণ তোমালোক একোটা সম্পদ, সেই সম্পদটো সম্পদ হৈ থকাটো আমি বিচাৰো। তুমি বিহুৰ কথা ক'লা, তোমাৰ বিহুৰ আমি কলি শুনিছো, অকণমান বিহু গোৱা। নিশ্চয় গাম বাৰু। মাতটো ভাঙি আছে, একো নাই, যিহেতু কালি আমি বগাই গাব আহিছো। ভানাকৈ মাতটো ভাঙি আছে, হ'লেও গাম বাৰু। ধিমিক ধামাক কৰি জ্বলেনো নাখৰ গুটি, কলিমতি জ্বলেনো নাখৰ গুটি, কলিমতি জ্বলেনো নাখৰ গুটি, সেই গুটি ঐ পাবলৈ, সেই গুটি ঐ পাবলৈ না তোৰে ঐ ভৰসা ঠাই, কলিমতি, কলিমতি আছিলো খপি খপি, কলিমতি আছিলো খপি খপি, এতিয়া তোক পাবলৈ, এতিয়া তোক পাবলৈ নাই। কম হৈ আছে? হয়, খুব ধুনীয়া হৈছে। সেইটোৱে কৈছো, ডিঙিত অকমান কাপোৰ চাপোৰ মাৰি থাকিবা। যিহেতু তোমাতকৈ অকমান জ্যেষ্ঠ, সেইকাৰণে কিছুমান পৰামৰ্শ কেতিয়াবা দিও। এতিয়া অন কেমেৰাই কৈছো, আচলতে মই যথেষ্ট মানে গালি পাৰি থাকো। গালি আচলতে সেইখিনি শাসন কৰাৰ নিচিনাই হয়। সিহঁতক ইয়াকে হওক, পংকজকে হওক বা যিখিনি আছে, যিখিনি মানে সদায় লগ পাই থাকো বা এনেকে ভাওনাৰ জৰিয়তে লগ পাওঁ, সেইখিনিক মই আমুকটো নকৰিবা কৰিবা সেইখিনি কথা কওঁ। তোমালোকে বেয়াও পোৱা চাগে? নেপাওঁ বেয়া, কেতিয়াবা পাতো আৰু আমি, বেছি কয় অলপ আমুকটো তামুকটো, কিন্তু সেইটো ভালৰ কাৰণে। কিন্তু তুমি সেইখিনি কৰি আছা বা তুমি আজি আমাক সেইটো বস্তু ধৰি ৰাখিছা কাৰণে আচলতে বহুতখিনি আগবাঢ়ি গৈছো। বা কিছুমান ক্ষেত্ৰত আমি কাৰোবাৰ পৰা দুটা এটা কথা শুনিব পৰা নাই, সেইটো বস্তু বা কেতিয়াও হোৱা নাই। আচলতে তুমি আচলতে মই ক'লে তোমালোকে শুনাও, শুনো তুমিয়ে হওক বা পংকজে কথা শুনে। কিন্তু মই সেইকাৰণে আচলতে কওঁ, যিহেতু কথা শুনা, গতিকে শুনাৰ কাৰণে মই ক'বলৈ সুযোগটো পাওঁ, যাতে বেয়াটো নহওক, ভাল হওক, নহয় জানো? অলপ আগতো তোমাক কৈছো উৎপাতটো অকমান কমকে কৰিবি, যিহেতু এটা
এইটো বয়সৰ অকণমান সেইটো থাকেই আৰু গতিকে সেইখিনি অকণমান চাবা নহয় জানো গতিকে তোমালোকৰ সাংস্কৃতিক কৰ্মীসকলৰ সামাজিক দায়বদ্ধতা বেছি থাকে বেছি বেছি তেওঁলোক তোমাক বহুতে অনুসৰণ কৰে মৃদুস্ময় কি কৰিছে কৰে, আজি কৰে। বেলেগ এজনে বেলেগ বেয়া কাম এটা কৰা আৰু মৃদুস্ময় সোণোৱালে বেয়া কাম এটা কৰাৰ মাজত পাৰ্থক্য আছে তোমাৰ প্ৰভাৱটো গোটেই সমাজখনলৈ পৰি যাব সেইখিনি কথা অকণমান চকু ৰাখিবা মই জানো তুমি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগে লগে তুমি বিদ্যাৰ্থী ক্ষেত্ৰ আগবঢ়াই নিছা আমি প্ৰথমতে পাতিলো মোৰ এটা আক্ষেপ আছে তোমালৈ তুমি হায়াৰ ছেকেণ্ডেৰী যেতিয়া পাছ কৰিছিলা মই তোমাক খবৰ লোৱা নাছিলো তুমি মনত আছেনে কি কাৰণে নাহিলা তুমি গম পাইছা না গম পাইছো আচলতে ইয়াৰ মেট্ৰিকৰ ফলাফল খুব ভাল আছিলে আৰু ভালটোক আমি সদায় ভাল হোৱাটোৱে বিচাৰো আৰু সেই পৰীক্ষাৰ সময়ত মই সদায় কওঁ যে পঢ়া শুনা কৰ ভাওনা কমা অকণমান এইকেইদিন তুমি তাকে হৈ যাব বুলি কোৱা যেতিয়া ইয়াৰ ৰিজাল্টটো শুনিলো মই ইয়াক ফোন চোন নকৰিলো আৰু মানে ঠিক আছে দে খঙত আচলতে নকৰিলো কিন্তু ফলাফলটোৱে শেষ নহয় পাছত তুমি কি কৰিছা কেনেদৰে জীৱনটো তুমি আগবঢ়াই নিছা এইটোহে ডাঙৰ কথা আশা কৰিছো তোমাৰ গোটেই জীৱনটো সাংস্কৃতিক যাত্ৰাৰ লগতে বাকীখিনি তুমি খুব ভালকৈ এতিয়াৰ পৰা নিয়াৰিকৈ নিবা নিশ্চয় নিশ্চয় সেইটো কাৰণে মই ভাওনাবোৰ কমাই দিছো বৰ্তমান সময়ত বাকী যিবোৰ আমাৰ অনুষ্ঠান সেইবোৰ লাহেকে কমাই দিছো মই আৰু ভাওনাটো সেইটো কাৰণে কমাইছো কিন্তু বিশেষকে প্ৰতিযোগিতাবোৰ কৰিব লাগে দলবোৰে হ'লে অলপ দলৰেও বিচাৰে দলেও বিচাৰে নহয় জানো তুমি বিহু গালা তুমি দিহানামৰ লগতো জড়িত জড়িত বৰ্তমান দিহানাম বহুত প্ৰতিযোগিতাত তুমি তোমাৰ দলটোৱে শ্ৰেষ্ঠ পাইছে পুৰস্কাৰ পাইছে দিহানামৰ ক্ষেত্ৰখনতো কেতিয়াৰ পৰা আহিল দিহানামো ঠিক সৰুৰ পৰাই দেই আৰু সেয়া অৱদান মোৰ মা আচলতে মাক মই বহুত বহুত ইয়াৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছো আচলতে আজি মই মাৰ পৰা ইমানখিনি আগবাঢ়িছো আৰু ঘৰৰ পৰা আচলতে সেই চাপৰ্টটো যদি নাথাকিল হয় তেতিয়া মই ইমানখিনি নেবাঢ়িলো আচলতে তুমি মোক তেতিয়া চিনি নাপালা হয় যে কোন মৃদুস্ময় তুমি মোক চিনি নাপালা হয় আৰু সেই ক্ষেত্ৰতো মায়ে আগবঢ়াই নিছে প্ৰথম মাহেঁতি আগতে মাহঁতৰ দিহানাম দল এটা আছিলে আমি চাওঁ সৰুতে লৈ যায় মাহেঁতি লৈ যায় মোক লৈ যায় আচলতে দিহানাম গাবলৈ যাওঁতে মোক লৈ যায় মাহেঁতি আৰু ঠিক সেইদৰে দেখি খুব আগ্ৰহ মানে আৰু কিবা এটা মোৰ এনেকুৱা মানে কিবা এটা বস্তু দেখিলে বা কিবা এটা বস্তু শুনিলে খুব সেই বস্তুটো মানে আগ্ৰহটো বেছি হৈ যায় মানে আগ্ৰহ হৈ যায় মানে দিহানাম খুব গাবলৈ মন যায় তাৰপৰা মাহেঁতি নামঘৰত গায় ভাদ মাহত নামঘৰলৈ যাওঁৱে আৰু সদায় যাওঁ তাৰপৰা তাত আমি ঘৰৰ ওচৰৰে কেইটামান ল'ৰা ছোৱালী আমিখিনি যাওঁ তাৰপৰা লাহেকে নামঘৰৰ পৰাই মানে আৰম্ভ কৰিলো নামঘৰ দিহানাম গাওঁ তাৰপৰা লাহেকে প্ৰতিযোগিতা মঞ্চত মায়ে ল'ৰা কেইটামান গোটালে ছোৱালী আগতে ল'ৰা ছোৱালী মিক্স কৰি গাইছিলো তেতিয়া সৰু আছিলো ক্লাছ 3 মানৰ কথা 3 এনেকুৱা মানৰ কথা তেতিয়া গাইছা তেতিয়া প্ৰতিযোগিতা লাহেকে ঘৰৰ ওচৰৰ পৰা প্ৰতিযোগিতা নিয়ালে তাৰপৰা প্ৰথমখন মঞ্চত আমি 3য় স্থান পালো আমাৰ দলটোৱে চেমনীয়া আছিলে সৰু দল তাৰপৰা লাহেকে সেই দলটোৱে ভাল ভাল ব্যক্তি কেইজনমান আহিলে শিকালে নাম দিলে শিকাই মেলি তেনেকে প্ৰথম স্থান কেইবাবাৰো পালো পাই মেলি লাহেকে মই আচলতে ডাঙৰ হলো ক্লাছ 8 মানত ল'ৰা দল এটা উলিয়ালো ল'ৰা দলটো মই উলিয়ালো ল'ৰাবোৰ গোটাই মেলি আমি যি বিহু কৰো বিহু পৰা ল'ৰা কেইটামান মাতি মেলি এনেকে বিভিন্ন স্থানত গালো পুৰস্কাৰ পালো আৰু বৰ্তমান সময়ত সমন্বয় যুৱ শিল্পী সমাজ বুলি ক'লে এটা চিনাকি দল হৈ পৰিলে আৰু আমি গোৱা নামখন মই নিজে লিখিছো তুমি নিজে লিখিছো আৰু কেইটামান দলক দিছো মই লিখা নাম কেইটামান দলেও গাইছে তেনেকে চেষ্টা কৰিছো লাহেকে নিজে লিখিবলৈ তেনেকে খুব ভাল লিখিবলৈ চেষ্টা কৰিছো লিখি গোৱাটো বহুত ডাঙৰ কথা তোমাৰ নামখাৰ অকণমান গাই দিয়া অকণমান গাই দিয়া অভিমন্যু বীৰে কান্দে বেহুৰ ভিতৰে সপ্তৰথী দুৰাচাৰে বেৰি মাৰে বেৰি মাৰে ধন্যবাদ
আচলতে মাতটো খুব ভাগি আছে বৰ ধুনীয়া দেই একদম ধন্যবাদ। মানে শুনো শুনো লাগি গৈছে গোটেই নামটো যিহেতু আমাৰ সময়ৰ কথা আছে হয়, গতিকে হয়। গোটেইখিনি আমি গাব নালাগে কিন্তু খুব ধুনীয়া গাইছা দেই নামখাৰ বৰ্তমান সময়ত মানে বহুত দলে মোক নুসুধাকে গাইছে বহুত দলে গাইছে আচলতে ভাল কিন্তু পাই গাইছে ভালো লাগে কেতিয়াবা বেয়াও লাগে বেয়াও লাগে মানে এইটো কাৰণে বেয়া লাগে এতিয়া কিছুমান শব্দ ভুলকে কয় অ বা কিছুমান সুৰ সলনি কৰি দিয়ে আচলতে আমি গাই থকা সেইটো সলনি কৰি দিলে বা অলপ সেইটো বেয়া লাগে আৰু কিছুমান শব্দবোৰ ভুলকে ক'লে এনেকে বেয়া লাগে আৰু গাই দিলে কিন্তু মোক যদি সুধি মেলি গায় বা এনেকে তেনেকে তেতিয়া মোৰ বাৰু ক'ব লগা তাত নাই আৰু গাবলৈও দিম বাৰু এনেকে কিন্তু নুসুধা নেমেলাকে গাই দিলে আচলতে বেয়া হয় অলপ তুমি তোমাৰ জীৱনটোক এতিয়া তুমি কিমান হৈছে তোমাৰ মোৰ এতিয়া 19 হৈ আছে 19 বছৰ হৈছে নহয় জানো 19 বছৰীয়া তুমি এজন ডেকা অ। প্ৰাপ্তবয়স্ক হৈ গ'লা হৈ গ'ল। তুমি জীৱনটো পৰিশীলিত ৰূপে তুমি মানে পৰিষ্কাৰকৈ পৰিপাটিকৈ আগবঢ়াই নিছো বুলি ভাবানে কোনোবা খিনিত ভাবো আৰু কোনোবা খিনিত নাভাবো আচলতে ভাবো এইকাৰণে ভাবো পঢ়াৰ লগতে সংস্কৃতিটো চৰ্চা কৰি আছো সেইটো আৰু পাৰিছা পাৰিছো কিন্তু কেতিয়াবা এনেকুৱা লাগে যে সংস্কৃতি কৰি থাকিম কিন্তু সংস্কৃতিয়ে জানো গোটেই জীৱনটো আমাক খুৱাব সেনেকুৱা এটা প্ৰশ্ন কেতিয়াবা হয় আৰু মই ভাবো পঢ়াটো লাগিবই পঢ়া নহলে আজিকালি একো নাই কিন্তু সংস্কৃতিটো এৰি দিব নোৱাৰো মানে যদি কেতিয়াবা ভাবো যে সংস্কৃতিটো মানে এইবোৰ নকৰো অকল পঢ়িম মনটো নবহে মানে মানে দুইটা কৰিবই লাগিব মানে সময়ৰ ক্ষেত্ৰত তুমি কিমান সচেতন একদম সচেতন নহয় কিয় নহয় তুমিয়ে প্ৰমাণ পাইছা কিয় নহয় তুমিয়ে প্ৰমাণ পাইছা কিয় নহয় সেইটো কথা কিয় মানে হৈ যাব মানে মোৰ মনটো এনেকুৱা মানে হৈ যাব সেইটো তুমি এইটো অত্যাধিক টোপনি ক্ষতিৰ কাৰণে হৈছে বুলি ভাবা টোপনি ক্ষতিৰ কাৰণেও হৈছে আৰু পঢ়া আৰু মানে সংস্কৃতিটো লগত বজাই ৰাখিছো কাৰণে হৈছে আচলতে মই যেতিয়া কালি আহিছো তুমি গালি দিছা মোক খুব দেৰি কৰিলো মই ভাইবা দি আহিছো কলেজত ভাইবা আছিলে ভাইবা চাইবা দি আহিছো আহি মেলি ভাবিছো যে হ'ব পামগে আৰু গাড়ীত অহা কথা গাড়ীত অহা হলে অলপ সোনকালে পালোহি ভাবিলো এই ট্ৰেইনতে যামগে ঘৰত অলপ টাইম শুই লওঁ গম পালা এই সময়ৰ ক্ষেত্ৰত সচেতন হবা হ'ব লাগিব সেইটো এনে কৈ থাকিলে কেতিয়া পাহৰি যোৱাই কৈছে চন্দ্ৰমল্লিয়াই কৈছে কিন্তু অন কেমেৰা কৈছো মনত পেলাবা কেতিয়াবা কথাখিনি নিশ্চয় নিশ্চয় তুমি কথাখিনি চাবা এতিয়া আকৌ আহিছো সাংস্কৃতিক ক্ষেত্ৰখনলৈ এতিয়া তোমাক তুমি দিহানামো গোৱা বিহু গোৱা এইখিনি তুমি পৰিচিত খুব সুন্দৰ পৰিচিত তুমি এজন ব্যক্তি তুমি লগে লগে এজন সূত্ৰধাৰ হিচাপে বৰ্তমান ভাওনাৰ ক্ষেত্ৰখনত এটা প্ৰতিষ্ঠিত চিনাকি নাম তোমাৰ যিটো নান্দী গীত আচলতে তুমি সৰুৰ পৰা সংগীতৰ লগত জড়িত কাৰণেই হওক বা তোমাৰ সাধনাৰ কাৰণেই হওক তোমাৰ নান্দী গীতেই হওক বা সূত্ৰধাৰী গীতসমূহ বা শ্লোকসমূহৰ উচ্চাৰণেই হওক এই গোটেই কথাখিনিত মই তোমাৰ এজন অনুৰাগী ধন্যবাদ খুব ভাল লাগে তুমি যিটো নান্দী গীত গোৱা নান্দী গীতটো কিছু পৃথক হয় তুমি কোৱা শুনিছা প্ৰতিযোগিতাই হওক বা ভাওনা এখন কৰাৰ পাছত যে তোমাৰ নান্দী গীতটো খুব সুন্দৰকৈ গাইছে বুলি কয় কেনেকুৱা লাগে ভাল লাগে আচলতে কাৰোবাৰ অনুৰাগী হৈ পৰিলে আচলতে নিজকে বহুত ভাল লাগে কোনোবা খিনি ক্ষেত্ৰত ভাল লাগে আৰু কিছুমানে সেইটো প্ৰতি মানে বেয়াকে উলিয়াই দিয়ে এইটো বস্তু সৰুৰ পৰা হৈ আহিছে মোৰ ক্ষেত্ৰত আচলতে সংস্কৃতিৰ ক্ষেত্ৰত জড়িত বা অলপ আগবাঢ়ি গলে দমাবলৈ কিছুমান মানুহ থাকে আৰু অসমীয়া সমাজত বহুত তেনেকুৱা আছে বৰ্তমান সময়ত মোক দমাবলৈ বৰ্তমান সময়ত এতিয়াও বহুত মোৰ চিনাকি বহু কেইজন ব্যক্তি আছে মানে মই গম পাওঁ আচলতে মোক ভাল পোৱা মানুহ বহুত আছে মোক বেয়া পোৱা মানুহ বহুত আছে বেয়া পোৱা মানুহো আছে ভাল পোৱা মানুহো আছে নাই থাকিবই ভাল পোৱা আৰু বেয়া পোৱা মানুহ থাকিবই লাগিব চোৱা তোমাৰ যদি সকলোৱে তোমাক ভাল পায় তুমি বেয়া হৈ যাবা বেয়া পোৱা সকলৰ কাৰণে তুমি ভাল হৈ থাকিব মানে ভাল পোৱা সকল তোমাৰ ভাল পোৱা হৈ থাকক তাত আপত্তি নাই যিসকলে বেয়া পায় তুমি তোমাৰ কামৰ মাধ্যমেৰে তেওঁলোকৰ প্ৰিয় ভাজন তোমাক কৰিব লাগিব সেইজনে আচল শিল্পী সাংস্কৃতিক কৰ্মী নহয় জানো এতিয়া তুমি এইখিনি কথালৈ নাযাওঁ গতিকে তুমি অকণমান তুমি নান্দী গীত যদি অকণমান গোৱা জয় জয় দেৱ নাৰায়ণ
रे तू आ पावे কৰো হুবন দন আৰে ধন্যবাদ কালি তুমি যেতিয়া আমাৰ ভাওনা আছিলে কালি আমাৰ বঙাইগাঁও বঙাইগাঁও তেতিয়া তোমাৰ নান্দী গীতটো গাই থাকোতে এজন দৰ্শকে আহি পিনি আমাক কৈছেহি যে এটা পুৰস্কাৰ দিম ইমান ভাল পাইছে তুমি চোৱা উজনি অসমৰ ভাওনা আমাৰ নামনি অসমৰ মানুহে কিমান আদৰ সন্মান দিছে আচলতে এই প্ৰতিভাসমূহক তেওঁলোকে স্বীকৃতি দিছে খুব ভাল লাগে নহয় বহুত ভাল লাগে হয় এতিয়া তুমি এই সূত্ৰধাৰী ক্ষেত্ৰখনলৈ তোমাৰ কেনেকৈ আগমন হ'ল প্ৰথম দোহাৰ কৰিছিলো দোহাৰ পৰা হেৰি নাৰত কৰিলো নাৰত দোহাৰ একেলগে চলাইছিলো আজিলৈকে কৰবাত দোহাৰ কৰো কৰবাত নাৰত কৰো তেতিয়া সূত্ৰধাৰ মানে খুব ভাল লাগে নাচ ভাল লাগে যেতিয়া নাচে বেলেগে খুব চাওঁ আৰু কেতিয়াবা ঘৰৰ ওচৰত নিমন্ত্ৰণী ভাওনাবোৰ যেতিয়া আহে তেতিয়া চাবলৈ যাওঁ বিশেষকৈ মানে মই সূত্ৰধাৰজন চাবলৈ যাওঁ মোৰ এটা আশা আছিলে মই নাচিম লাহেকে মই আচলতে প্ৰতিযোগিতাৰ ক্ষেত্ৰত যে প্ৰতিযোগিতা হয় ভাওনা প্ৰতিযোগিতা হয় প্ৰতিযোগিতা যে শ্ৰেষ্ঠ সূত্ৰধাৰ দিয়ে মই সেইটো কথা আচলতে গম পোৱা নাছিলো মই আজি 2 বছৰ হৈছে নেকি প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্ৰতিযোগিতালৈ মানে প্ৰতিযোগিতাত সূত্ৰধাৰ নচা মানে তাৰপা তেতিয়া চাওঁ সূত্ৰধাৰ চাওঁ তাৰপা মই মানে চাই খুব নাচো ভিডিঅ' কৰি লৈ আনো ভিডিঅ' কৰি আনি চাওঁ এনেই নাচো তাৰপা লাহেকে মই ক'ব লাগিব দেই মই 2জনমান ব্যক্তিৰ নাম ল'বই লাগিব মই এই ক্ষেত্ৰত জনাৰ্দন হাজৰিকা দুলীয়াজানৰ তাৰ পৰা সি বহুতখিনি মোক শিকাই দিলে যে এইটো বস্তু এনেকে এই শ্লোকটো ইয়াতহে গাব লাগিব মই আচলতে নাজানিছিলো যে যিবোৰ ভাওনাৰ ৰাম ওলাই ৰামৰ শ্লোকটো গাব লাগিব যিবোৰত বিষ্ণু ওলাই বা কৃষ্ণ ওলাই তাত যে মই এনেকে গাব লাগিব মই নাজানো মানে তাৰপা সেনেকে সি শিকাই দিলে আৰু এজন ময়ূখ দাই মোক বহুতখিনি ক'লে যে ফোন কৰ আচলতে ময়ূখ দা এইটো বস্তু কি হয় এইটো বস্তু কেনেকে দেখাব লাগিব শিকালে তাৰ পৰা সেনেকে বহুত কেইজন ময়ূখে কিন্তু তোমাৰ নাচ তেতিয়া খুব ভাল পায় আমি একেলগে ভাওনা কৰি আছিলো এতিয়াও কয় ময়ূখ দা এতিয়াও কয় আৰু কৈ গৈছিলে যে তই আগবাঢ়ি যাবি সি কয় আমাৰ আগত তই কিন্তু এসময়ত তই কিন্তু আগবাঢ়ি যাবি হয় তাৰ পৰা তেনেকে নাচিলো এখন দুখন মঞ্চত নাচিলো মানে ডেমো নাচিলো নাচি মেলি প্ৰথম প্ৰতিযোগিতা পংকজে কৰাইছে দেই পংকজে তোমাৰ লগতে কৰিছো একেলগে কৰিছো প্ৰথম প্ৰতিযোগিতা তিনিচুকীয়াত কৰিছো জজাতি মুক্তিলা তাত তুমি দেৱজানী কৰিছা তাৰপা পংকজে মোক দিলে তাত প্ৰথম প্ৰতিযোগিতা কৰিছো বিফল হলো দ্বিতীয়খন কৰিলো দক্ষ যোগ কৰিছিলো হেৰিয়ত ডিমত কৰিছিলো দক্ষ যজ্ঞ তাত বিফল হলো তাৰপা কৰিলো কালুগাঁৱত তোমাৰ লগতে গৈছিলো দক্ষ যজ্ঞ তাত প্ৰথম শ্ৰেষ্ঠ সূত্ৰধাৰ পালো তাৰ পিছৰ পৰা বৰ্তমান সময়লৈকে পুৰস্কাৰ পাই আছো কিমান পুৰস্কাৰ পালা 21 বাৰ হৈছে 21 বাৰ খুব কম সময়ত কিন্তু বহুত তুমি ৰাইজ কৰিছা বৰ্তমান সময়ত আৰু মোৰ আশা আছিলে মই মানে এনেকে পুৰস্কাৰ ইমানকৈ পাম বুলি আশা নাছিলে মোৰ কিন্তু মোৰ এটা লক্ষ্য মোৰ এনেকুৱা মানে মই যিটো বস্তু দেখো সৰুতে আচলতে বিহু নাচা দেখিছিলো খুব সেইটোৰ প্ৰতি আগ্ৰহ হল নাচিলো কৰিলো গান গোৱা দেখিছিলো লগৰবোৰে বা দেখো টিভিত ৰিয়েলিটি শ্ব'বোৰ হয় চাইছিলো তেনেকৈ আগ্ৰহ পাই তেনেকৈ গান গাবলৈ আৰম্ভ কৰিলো তেনেকৈ ঠিক ভাওনাটো সেই ভাওনা কৰিবলৈ আচলতে ঘৰৰ ওচৰত ভাওনাবোৰ কৰে দেখো তেনেকৈ খুব আগ্ৰহ তেনেকৈ ভাওনা আৰম্ভ কৰিলো সূত্ৰধাৰ ক্ষেত্ৰত ঠিক তেনেদৰে সূত্ৰধাৰটো মানে মোৰ লক্ষ্য আছিলে মই নাচিম তাৰপিছত যেতিয়া গম পালো প্ৰতিযোগিতাত শ্ৰেষ্ঠ সূত্ৰধাৰ দিয়ে সেইদৰে যেতিয়া গম পালো সেই কথা তেতিয়া মোৰ এটা লক্ষ্য হল যে ময়ো যদি এদিন শ্ৰেষ্ঠ সূত্ৰধাৰ পাওঁ মোক কিমান ভাল লাগিব মোক যদি আচলতে তোমালোক অনুৰাগী আছিলো দেই মোৰ তেতিয়া মোক যদি চন্দ্ৰমণি দাহঁতি ষ্টেটাছ নিদিয়ে জানো খুব ষ্টেটাছ দিয়ে শুভেচ্ছা জ্ঞাপন কৰিলো শ্ৰেষ্ঠ সূত্ৰধাৰ আমুকত মোকো যদি চন্দ্ৰমণি দাহঁতি দিয়ে মোকো যদি পংকজেদি দিয়ে শ্ৰেষ্ঠ সূত্ৰধাৰ অভিনন্দন জনালো মোকো যদি ময়ূখ দাই কেতিয়াবা দিয়ে
মোৰ মানে সেইটো মানে মোৰ সেইটো আশা আছিলে আশা মানে চখ মানে নাই 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 মই নাচিবই লাগিব মই কষ্ট কৰিব লাগিব সেনেকুৱা লাহেকে নাচিলো প্ৰতিযোগিতা কৰি পালো প্ৰথম প্ৰথম ষ্টেটাছটো কিন্তু ময়ূখ দাই দিছে দেই ময়ূখ দাই দিছে প্ৰথম ষ্টেটাছটো ময়ূখ দাই দিছে অভিনন্দন জনালো তোৰ দিছে লিখিছে নিজৰ অনুভৱখিনি লিখিছে আবেগিক হৈ গৈছিলো মানে মই গতিকে আবেগিক হৈ গৈছো ভাল লাগিছে তাৰপা তোমালোকক অভিনন্দন জনাইছা সকলোৱে অভিনন্দন জনাইছে তাৰপিছত তাৰ ক্ষেত্ৰতো কিন্তু বিতৰ্ক দুটামান হ'ল মোৰ আছিলে মই শুনি মই তোমাক সেই কথা সুধিম বুলি ভাবিছিলো বহুতে এনেকুৱা ধৰণৰ কথা উলিয়াইছিলে নেকি কিবা গুৰু এনেকুৱা কিবা ধৰণৰ কথা আছিলে উলিয়াইছে কোৱাচোন অকণমান মানে এনেকুৱা ধৰণৰ কথা উলিয়াইছে প্ৰথম নাচিয়ে ল'ৰাজন প্ৰথম তেতিয়া মোক চিনি নাপায় সূত্ৰধাৰ পুৰস্কাৰ দিব নালাগিছিলে মানে পুৰস্কাৰ দিব নালাগিছিলে কিয় পালে সি কি নাচিছে মানে আৰু এতিয়াও বৰ্তমান দুজনমান ব্যক্তিয়ে এইটো কথা কৈছে মোৰ কিন্তু মোক লগাই দিয়া মানুহ আছেতো মোকো ভাল পোৱা মানুহ আছে লগাই দিয়া মানুহ আছে মোক কৈ দিয়ে যে মৃদুস্মিতা তোৰ কথা আমুকটো কৈছে দেই আমুকে মই আচলতে মই সেইটো কথালে কিন্তু দল নালাগোৱে বা নকওঁগে কওক মই আশীৰ্বাদ বুলি ভাবো হয় এতিয়া বৰ্তমান সময়ত কয় কি গায়নো সি কি নাচেনো সি একো ভাল নানাচে একো ভাল নাগায় তেনেকৈ কয় মই গুৰুত্ব নিদিওঁ নাই নাই কোৱাই ক'ব দিয়া আচলতে যিখিনিয়ে কৈছে তুমি প্ৰথম পুৰস্কাৰ পাওঁতে কিবা হৈছে আচলতে তেওঁলোক সাংস্কৃতিক মনটোৰ ক্ষেত্ৰত অকণ পাছ পৰি আছে আশা কৰিছো তেওঁলোকেও সেইখিনি পৰিণত হ'ব আচলতে বস্তু থাকেই আচলতে সংস্কৃতিৰ ক্ষেত্ৰত তিতা মিঠা মিঠা সেই সকলো বস্তু পায় আচলতে মই সেইটো বস্তু পাই আহিছো সৰুতে যেতিয়া প্ৰথম মাৰ লগত গৈছিলো হাতত ধৰি টানি টানি লৈ যায় কোৱাচোন কোৱা মই সেইটো সুধিম বুলি ভাবিছিলো তুমি এতিয়া সেই কণমানি ল'ৰাটোৰ পৰা আহি এতিয়া 21 বাৰ শ্ৰেষ্ঠ সূত্ৰধাৰ পালা গায়নত তুমি মানে দিহানামত পাইছা নহয় জানো তাৰপিছত বিহুতো পাইছা বহুত পুৰস্কাৰ পালা যথেষ্ট সফলতা তুমি কম বয়সত পাইছা এই সময়খিনি তুমি কেতিয়াবা অকলে বহি কেতিয়াবা তুমি ৰোমন্থন কৰা হয়তো কেতিয়াবা মনত পৰে যে মই এটা দিনত এনেকুৱা আছিলে সেই যাত্ৰাটো অকণমান কোৱাচোন তুমি নিশ্চয় আচলতে কোনোবা যেতিয়া ভাবো তেতিয়া মই আচলতে আবেগিক হৈ যাওঁ এইটো কাৰণে আবেগিক হওঁ মানে সৰুতে কি আছিলো আৰু বৰ্তমান সময়ত ডাঙৰ হয় কি কৰি আছো মানে যেতিয়া এতিয়া বৰ্তমান সময়ত ৰুমত আছো মই ৰুমত থাকো কেতিয়াবা অকলে থাকো ৰুমমেট নাথাকিলে মই এমাহ অকলে আছিলো বাৰু এতিয়া বৰ্তমান সময়ত ৰুমমেট আছে তেতিয়া মই ভাবো কেতিয়াবা মই এইটো কথা ভাবিছিলো এদিন ধেমাজিত ভাওনা কৰি পিছদিনাখন মোৰ কলেজ আছিলে কলেজত ভাইবা আছিলে কাৰণে ভাওনা কৰি মই লগালগ সূত্ৰ নাচি ভাওনা শেষ কৰি আলু বস্তা গাড়ীখনত মই চুপাৰ নাপালো তাৰ পৰা মই চিলাপথাৰলৈকে আহিলো চিলাপথাৰত যেতিয়া 3টামান বাজিছে চাগে অকলে আছো মানে কোনো মানুহ এজন নাই দেই তেতিয়া মই এইটো কথা ভাবিছো মই কি আছিলো আৰু বৰ্তমান সময়ত মই কি কৰি আছো মই মানে নিজে আবেগিক হৈছো সৰুতে যেতিয়া প্ৰথম মই প্ৰতিযোগিতা কৰিছিলো বা প্ৰথম যেতিয়া সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়িছিলো মায়ে মানে হাততে ধৰি ল'ব আগতে চিলেকশ্যন হয়তো খুব বিহু 2 জেগা 3 জেগাত একেলগে হয় ওচৰা ওচৰি মানে অলপ ডিষ্টেঞ্চ আৰু মানে ধৰা 2-3 কিলোমিটাৰ ডিষ্টেঞ্চ এনেকুৱা প্ৰতিযোগিতা হয় বিহু তেতিয়া আমাৰ একো নাই স্কুটিও নাই গাড়ীও নাই তেতিয়া মানে একো নাই আচলতে শূন্য পৰা আগবাঢ়িছো দেই একো নাই তেতিয়া এইখন মঞ্চত নাচি যাওঁ এইখন মঞ্চত ফলাফল ঘোষণা কৰে যে মৃদুস্মিতা চিলেক্ট হৈছে দেই ফোন কৰে তেতিয়া কিপেড মোবাইল মাক ফোন কৰে যে আপোনাৰ ল'ৰাটো চিলেকশ্যন হৈছে দেই আহক সেইখন মঞ্চত নাচো এইখন মঞ্চলৈ আহো এইখন মঞ্চত আকৌ চিলেকশ্যন কৰি নাচো সেইখন মঞ্চত ফোন কৰে যে ইয়াত মৃদুস্মিতা চিলেকশ্যন হৈছে দেই আহক সেইখনলৈ যাওঁ টানি টানি মানে গাড়ী ক'ত তেতিয়া গাড়ী নাপাওঁ কেতিয়াবা গাড়ী খুব তেতিয়াতো ইমান গাড়ী নাছিলে এতিয়া টুকি হওক বেটেৰী ৰিক্সা হওক খুব বেছি হৈ গ'ল তেতিয়াতো একোৱেই নাই ওলোৱাই নাছিলে বেটেৰী ৰিক্সা একদম টানি টানি একদম লৈ যায় মানে 1-2 কিলোমিটাৰ একদম খোজকাঢ়ি দৌৰি যাওঁগে মানে মই মায়ে কয় তই দৌৰ তই আগত যা তেনেকৈ কয় মানে তেনেকুৱা পৰা আগবাঢ়ি গৈছো মানে তই আগত যা তাৰপৰা সেই কষ্টখিনিৰ পিছত যেতিয়া ফলাফল দিয়ে যে আপোনাৰ ল'ৰাজনে ফোন কৰে আপোনাৰ ল'ৰাজনে 2য় স্থান পালে বা আপোনাৰ ল'ৰাজনে এইখনত প্ৰথম স্থান পালে মা মানে ইমানে ফূৰ্তি মোৰে ফূৰ্তি নহয় মা ইমানে ফূৰ্তি হয় যে মানে আবেগিক হৈ যাওঁ মানে মই কোনোবাখিনি ক্ষেত্ৰত আবেগিক হওঁ তুমি কথাখিনি কওঁতে মোৰে আবেগিক হৈ গৈছে হয় সেইখিনি আবেগিক হৈ যাওঁ মানে সেই সেইটো মৃদুস্ময় যে এতিয়া মানে এইটো এতিয়াও মায়ে লগত যাওঁ বুলি কয় কেতিয়াবা এতিয়া ডাঙৰ হলো
ভাওনা ক্ষেত্ৰতো ওচৰত হলে মাক লৈ যাবাচোন, মায়ে কিমান ভাল পাব। যায় লৈ যাওঁ। সেইদিনাখন মায়ে, মোৰ বেয়া লাগিছে দেই, ডিব্ৰুগড় কেন্দ্ৰীয় ভাওনা সমাৰোহত আমি প্ৰতিযোগিতা, ধ্যানৰ প্ৰতিযোগিতা কৰিছো। মায়ে যাব, দাদাই লৈ গৈছে মাক স্কুটিত। 6টা বজাৰ পৰা আমাৰ কাৰণে মায়ে অপেক্ষা কৰি আছে ৰাতিপুৱা 5 বজালৈ। মই কৈছো যে মা চাব নালাগে আমাক, যাওঁ কেৱল তোমাক থৈ আহোঁগৈ বোলে। মায়ে কৈছে কিয় যাম, নাযাওঁ। আগতে কি মই কষ্ট কৰা নাই নি? এনে সেইটো মানে মাৰ মানে ইমান আগ্ৰহ, মোক মানে ইমানেই, আচলতে মায়ে, দেউতাৰ কথা কম মানে, মা দেউতা আইতা, মোৰ এক্সিডেণ্টো হৈছে দেই প্ৰতিযোগিতা, বিহু পৰা আহিয়ে স্কুটি, প্ৰথম স্কুটি লৈছে, ক্লাছ 3 মানত স্কুটি লৈছে। স্কুটিত প্ৰতিযোগিতা কৰিবলৈ গৈছো, তেতিয়া আইতাক লৈ গৈছো। আইতা, মই, মা, তিনিটাই হেৰি বৰবৰা বুলি কৈছে, ডিব্ৰুগড় বৰবৰাৰ পৰা প্ৰতিযোগিতা কৰি বৰাগী মঠলৈ আহিছো। আহি থাকোতে আগেদি চুপাৰখন গৈ আছে, চুপাৰখন গৈ থাকোতে স্পীডত গৈ আছে, আমি স্পীডতে গৈ আছো, দেৰি হৈছে যিহেতু এখন বাজতে শেষ হ'ব, তেনেকুৱা হয়। তাৰপৰা গৈ আছো, গৈ মেলি মানে চুপাৰখন পুটুককে ব্ৰেক মাৰি দিলে। আমি এতিয়া ব্ৰেক মাৰিব যাতে মায়ে শিকি, মানে মায়ে জানে চলাবলৈ, ভালকে চলায়। তেতিয়া মায়ে এনেকে মানে এইফালে কাটি দিওঁতে এইফালে পৰা গাড়ীখনে স্পীডত আহিলে, গাড়ীখনে একদম খুন্দা মাৰি দিলে। উফৰ খাই গলো, পৰিলো, স্কুটিৰ পৰা ভাঙিলে, মই ভৰি দুখ পালো, মায়ে হাতখন ফুলি গ'ল। তাৰপিছত আইতাই কঁকালত দুখ পালে। তাৰপিছত স্কুটিখন মানে আইনাখন ভাঙিলে, গ্লাছখন ভাঙিলে, আচলতে গ্লাছখন ভাঙিলে আৰু খুব দাগ লাগিলে স্কুটিখন। মই কান্দিছো, ভয় খাইছো, আচলতে সৰু তেতিয়াতো, ক্লাছ 3 মানৰ কথা, তেতিয়া খুব সৰু, কান্দিছো। কিন্তু মায়ে হলেও ধৈৰ্য শক্তি মানে একেবাৰে এৰি দিয়া নাই। মায়ে কৈছে তই পাৰিবি নে নাচিবলৈ, তই সেইটো ক। মই কৈছো তুমি হাতত দুখ পালা, তুমি চলাব পাৰিবা জানো? মায়ে কৈছে তই মোৰ কথা চিন্তা কৰিব নালাগে, তই পাৰিবি নে ক। মই কৈছো মই নাচিম। মানে মাৰ সাহসটো দেখিয়ে, মাৰ ইমান সাহস, মই কিয় নোৱাৰিম? মই কৈছো মই নাচিম। গলো, গৈ মেলি 2013-14 মানৰ কথা চাগে দেই, মই পাৰিম, নাচিলো, ফাৰ্ষ্ট পাইছো। ডাঙৰ চিল এখন দিছে, পইচা 3000 দিছে, তেতিয়া পাইছো আৰু পইচা 3000 দিছে। ডাঙৰ ডাঙৰ একদম গ্লাছৰ পৰা চিল এখন দিছে, এতিয়াও আছে আমাৰ ঘৰত চিলখন। 3 বছৰ পালো মানে, 3 বছৰ পালো মানে। আৰু সেইখিনি মানে, আৰু ৰাতি 1টা 2টা 3টা বাজে কেতিয়াবা ঘৰ আহি পাওঁতে। খুব মাৰো খাওঁ মাৰ পৰা, কোনোবাখিনি ক্ষেত্ৰত মাৰ খাওঁ। আচলতে সৰুৰ পৰা চটপটানি। আজি এতিয়া মৃদুস্ময় সোণোৱাল হোৱাৰ ক্ষেত্ৰত নিজৰ সাধনাৰ উপৰিও তুমি মাৰ অৰিহণা, যিখিনি কথা শুনিলো, সেইখিনি কিন্তু মানিবই লাগিব। সঁচাকে দেই, মাক ইয়াৰ পৰাই নমস্কাৰ জনাইছো। বহুত মানে মানিবই লাগিব। আৰু মানে ঘৰৰ পৰিয়াল দেই, আজি ঘৰৰ পৰিয়াল বহুত 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 চাপৰ্ট কৰে মোক। মানে হয়তো মই পাইছো, আৰু আচলতে সৰুতে যদি আমাৰ আৰ্থিক ব্যৱস্থা যদি ভাল হোৱা হলে, মই আগবাঢ়ি আৰু গলো হয়, মানে যিটো সুবিধাটো পালো হয়। আচলতে সেইটো ভুল কথা মৃদুস্ময়। নহয় হয় বাৰু, সেইটো এটা তুমি চাবা, যিসকলৰ সকলো কৰিব পৰাকে আৰ্থিক অৱস্থা ঠিক থাকে, সেইসকলে কিন্তু সকলো দিশত আগবাঢ়ি যাব নোৱাৰে। মানে এইখিনি ক্ষেত্ৰত তাৰতম্য থাকে। যিখিনিয়ে মানে কষ্ট কৰিব পৰাৰ এটা মন, মানে ইচ্ছা শক্তি থাকে, সেইসকলকে সাধনা কৰিব পৰা বা সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ দিয়ে। সেইটো মই দেখিছো বাৰু, হয়, তুমি প্ৰমাণ পাইছা। পাইছো। গতিকে সেইটো তুমি নাভাবিবা, নিজৰ ক্ষেত্ৰতে বাৰু। গতিকে তুমি নিজৰ ধাৰাটো সদায় অব্যাহত ৰাখা, পঢ়া শুনাখিনি লগত ৰাখিবা। মাজে মাজে গালি দিবলৈ আছোৱে, মইতো গালি দিয়াত খুব ভাল, খিংখিঙীয়া। খিংখিঙীয়া নহয়, আচলতে ভাল ল'ৰাকেইটা ভাল হওক, মোৰ এইটোৱে লক্ষ্য আৰু উদ্দেশ্য। সেইকাৰণে কওঁ, খুব ভাল হ'ল আমাৰ এই কথাখিনি তুমি মোৰ সৈতে পাতিলা আজি অন কেমেৰা। কোৱা, কেনেকুৱা লাগিলে কথাখিনি পাতি? বহুত ভাল লাগিলে মানে পুৰণা কথাবোৰ মনত পৰে, আৰু এনেকে কথা পাতিলেহে আচলতে পুৰণা কথাবোৰলে যোৱা হয়, নহলে বিভিন্ন ক্ষেত্ৰত ব্যস্ত হৈ থাকিলে আচলতে নপৰে। এতিয়া তুমি ক'লা মাৰ কথাখিনি কওঁতে মই প্ৰথমটি ৰখাইছো, মানে ময়ো আবেগিক হৈ যাওঁ কোনোবা ঠিকখিনি, মানে মই কান্দো, মোৰ চকু পানী ওলাই কেতিয়াবা। মই ভাবো, আৰু মই ভাবো মানে, আৰু আচলতে এতিয়াও যদি মোৰ স্ক্ৰীন টাচ মোবাইল এটা হোৱা হলে, মানে তেতিয়া মোক বহুত মানুহে চিনি পালে হয়। মই গৈছিলো দেই, আমাৰ ভূপেন দা ছিজন 6ত গলো, ছিজন 5ত গৈছিলো, তাৰপৰা যুগলবন্দীত গলো, আমাৰ ভিএনএছত গলো, বিভিন্ন ব্যক্তি তেতিয়া লগ পালো। এইজন কোন আছিলে ৰবা দেই, নামটো পাহৰিছো মই। কি আছিলে যে, উদয় শংকৰে মোক দাঙি লৈ, ওচৰত দাঙি লৈ চুমা খাইছে। চকিডিং যোনখন এতিয়া বহুত
ফেমাছ সেই বিহুখন, উম। কেন্দ্ৰীয় বিহুখন যোনখন চকীদিখন, সেইখন বিহুত মই একেৰাহে 5-6বাৰ মান পাইছো নেকি। হয় নেকি? বিহু গীততো গগনাও বজাওঁ, বিহু গীতো গাওঁ, বিহু নাচো, তিনিটাতে মানে ফাৰ্ষ্ট পাওঁ চবতে। তেনেকে পাওঁ, তেনেকে উদয় শংকৰে মোক নিজ হাতে পুৰস্কাৰ দিছে মানে। পুৰস্কাৰ দি দাঙি লৈছে, এনাউন্স কৰি কৈছে যে এই ল'ৰাজনে ইমান সৰুতে ইমান ধুনীয়া নাচিছে, কিবা কিবি কৈছে। সেনেকুৱা মানে ভাল লাগে আৰু। এতিয়া চাবা, তোমাৰ ইমান প্ৰতিভা আছে, কিন্তু সূত্ৰধাৰ হিচাপে মানুহে চিনি পায়। গতিকে তোমাৰ সেই ভিতৰৰ কথাখিনি কবলৈ কেতিয়াবা মন যায়, বা মোৰো মন যায়, মই জানো জানিবলৈ মন যায়। মই জানিবলৈ মন যায়, আৰু মই জানো তুমি যে বিভিন্ন প্ৰতিভা আছে তোমাৰ, গোটেই কথাখিনি মই জানো। সেইকাৰণে ভাবিলো এই কথা বতৰাৰ মাজেৰে তোমাৰ সেই ভিতৰত থকা কথাখিনি, আৰু তোমাৰ যিখিনি সূত্ৰধাৰী বা আমি দেখি থকা দিহানামৰ বাদেও যে তোমাৰ অন্যান্য প্ৰতিভাসমূহ আছে, এই প্ৰতিভাসমূহক দাঙি আনিবলৈ চেষ্টা কৰিলো। কিমান সফল হলো আমাৰ দৰ্শকে জনাব। আচলতে মোৰ মায়ে মানে মোক কি কৰোৱা নাই। মই কিবা এটা বস্তু, এতিয়া মই সৰুতে খেলত নাছিলো, খেলিবই লাগিব। মই ক্লাছিকেল লাইনটো নাছিলো, মানে গানৰ ক্লাছিকেল লাইনটো নাছিলো, শিকিবই লাগিব। তেনেকুৱা মানে মায়ে বহুত মানে একদম মাৰিয়ে দিয়ে। আৰু মায়ে এনেকুৱা মানুহ নাচায় মানে, ওচৰত যে কোনোবা আছে, কোনোবা ভাল ব্যক্তি, কিবা এইবোৰ নাচায় মানে। তই যদি ভুল কৰিছ, আৰু তুমিও মানে এনেকুৱা, তুমিও যদি কিবা এটা ভুল কৰিছা, কৈ দিব, মুখৰ আগতে কৈ দিব মানে। এনেকুৱা মা এনেকুৱা মানে, মোক মানুহৰ আগতে মানে একদম মাৰি দিয়ে, চিকুটি জোৰকে চিকুটি দিয়ে পিঠিত। মানুহৰ আগত যেতিয়া কিবা দুষ্ট কৰো, পিছফালে এনেকে চিকুটি দিব, তেনেকে কৈ চাই মানে তেতিয়া গম পাই যাওঁ একদম ঠাণ্ডা হৈ যাওঁ মানে। তাৰপৰা মোক মানে খেল খেলালে, খেল খেলিছিলো, খেলত সফল হৈছিলো কিন্তু দেই মই। কিন্তু মোৰ 2018 চনত ভৰিটো ভঙাৰ কাৰণে মই খেলৰ পৰা একদম আঁতৰি যাব লগা হ'ল। তাৰপৰা নাটক কৰিছিলো, নাটক শিকিছিলোগে। নাটক কৰালে, নাটকতো বহুতবাৰ শ্ৰেষ্ঠ অভিনেতাও পালো। সৰুতে কেইবাবাৰো পালো শ্ৰেষ্ঠ অভিনেতা। আমি আজি এই কথা বতৰাৰ মাজেৰে এজন নতুন মৃদুস্ময় সোণোৱালক ৰাইজৰ আগত আৱিষ্কাৰ কৰিলো। কিন্তু ভালেমান কেইটা কথা ভাল লাগিলে গোটেই কথাখিনি পাতি। তোমাৰ এই আৰম্ভণি, মোৰ মতে তোমাৰ এই আৰম্ভণি, সাংস্কৃতিক যাত্ৰাতে হওক বা তোমাৰ অন্যান্য দিশত এয়া তোমাৰ আৰম্ভণি। তুমি বহুত দূৰ দিগন্তলৈ আগুৱাই যাব লাগিব। আমি তোমাৰ সফলতাত গৌৰৱান্বিত হ'ম, এয়া আমাৰ আশা। আগন্তুক দিনতো তুমি এইদৰেই মানুহৰ এজন প্ৰিয় শিল্পী হৈ, ৰাইজৰ এজন প্ৰিয় শিল্পী হৈ তুমি আগুৱাই যোৱা। শৈক্ষিক যাত্ৰা তোমাৰ ঊৰ্ধ্বগামী হওক। স্বাস্থ্যৰ যতন পুনৰ কৈছো ল'বা। স্বাস্থ্যৰ যতন তুমি, দেহা থাকিলেহে বেহা। গতিকে এইখিনি কৰিবা। শেষত তোমালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। বহুত বহুত ধন্যবাদ তোমালৈও। তোমাক ধন্যবাদ জনাবই লাগিব, তোমাৰ কাৰণেও বহুতখিনি আগবাঢ়ি গৈছো। আৰু মই এটা কথা কবই লাগিব, নৱাৰুণ সাংস্কৃতিক গোষ্ঠী আশা আছিলে, তুমি সেই আশাবোৰ পূৰণ কৰিলা। ধন্যবাদ বহুত বহুত। তোমাক কৈছিলো চাগে, বহুত বহুত ধন্যবাদ। আৰু এতিয়া বৰ্তমান মই এজন সদস্য হৈ পৰিলো নৱাৰুণত। আৰু ভাল লাগে আচলতে নৱাৰুণ যেতিয়া শিল্পীখিনিক লগ পাওঁ, এনেকুৱা লাগে যেন এটা ঘৰুৱা পৰিৱেশ। কালি আমি মঙলদৈ গৈছো, বঙাইগাঁও গৈছো, কিমান ফূৰ্তি কৰিছো, সেয়াই আচলতে। আৰু বহুতখিনি সফল হৈছো। ঠিক আছে, ধন্যবাদ জনাইছো। প্ৰিয় দৰ্শকসকল, এয়া আছিল মৃদুস্ময় সোণোৱাল। আপোনালোকে শুনিলে মৃদুস্ময়ৰ মুখেৰে মৃদুস্ময়ৰ জীৱন কাহিনী, মৃদুস্ময়ৰ সাংস্কৃতিক যাত্ৰাৰ কাহিনী। আমাৰ এইদৰে কথা বতৰা মাজে মাজে চলি থাকিব। আপোনালোকে আমাক সহযোগিতা আগবঢ়াব, আশীৰ্বাদ কৰিব, আমি যাতে আৰু আগুৱাই যাব পাৰো। ধন্যবাদ।